হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলো ভালেই আছে নিশ্চয়। এয়া মই ৰাতিপুৱাৰ ভাতৰ যোগাৰ কৰি আছোঁ। ৰাতিপুৱা দুপৰীয়া মানে আমাৰ একেখনে হৈ যায়, সেইকাৰণে এয়া গৰম গৰম ভাত। আজি বোলো কি বনালোঁ তাকে অকণমান আপোনালোকৰ আগত দেখাওঁ, কোনেও আকৌ বেয়া নাপাব দেই। ভাতকেইটাকে ধুনীয়াকৈ বাঢ়ি লৈছোঁ। এইফালে আকৌ এয়া নেমু টেঙাৰ তৰকাৰী বনাইছোঁ, নেমুৰ টেঙাৰ জোল। এয়া কাৱৈ মাছ আৰু এইফালে হৈছে এয়া জাপানী মাছ আৰু নেমু টেঙাৰ জোল বনাইছোঁ। এইফালে এয়া কেইটামান বৰলীয়া মাছ বুলি কয় নেকি, এইকেইটা মাছৰ এইকেইটা ফ্ৰাই কৰিছোঁ। আনফালে আকৌ এয়া পিঁয়াজ আৰু এটা ভোট জলকীয়া। এনেকৈ আৰু আজি আমাৰ ৰাতিপুৱা দুপৰীয়া সাজটো আমি এনেদৰে আজি চলাই দিছোঁ আৰু দেই। আপোনালোকে খোৱা বোৱা কৰিলেনে নাই বাৰু? কি বনাব আজি দুপৰীয়া সাজৰ কাৰণে সেয়া জনাব। আজি অৱশ্যে মোৰ অলপ সোনকালেই হৈ আছে, মানে মা নাম এখনলৈ যাব আৰু মানুহজনৰ পৰীক্ষা ডিউটি আছে, সেইকাৰণে তেওঁ এতিয়া যাব যে, সেইকাৰণে মই সোনকালে আজি বনাই মেলি আজৰি হ'লোঁ। আৰু এয়াই আৰু দেই। আৰু এইফালে এইটো কি জানেনে? এইটো হৈছে পকা আমৰ আচাৰ। এইটো মায়ে বনাইছে। পকা আমৰ আচাৰ, ভোট জলকীয়া আৰু তেল, নিমখ, ভিনেগাৰ এনেকৈহে দি থৈছে, বেলেগ একো দিয়া নাই। খাবলৈ ইমান ভাল লাগে নহয়। মানে আমাৰ ঘৰত আম এজোপা আছিল, আমজোপা ইমান মিঠা নহয়, মানে টেঙা, পকিলেও টেঙা, খাবলৈ মন নাযায়। সেইকাৰণে মায়ে এইটো পকা আমৰ আচাৰ বনাই থৈছে, বহুত ধুনীয়া লাগে খাবলৈ।